এই যোৱা সপ্তাহটোত বেংগলোৰত বতৰ বহুত লুকাভাকু চলি আছে 3-4 দিনমান হৈ গ'ল চাদৰ ওপৰত কাপোৰ শুকাবলৈ থৈ গৈছিলো কাপোৰবোৰ বৰষুণৰ উৎপাতত এই জিকাই এই শুকাই এই জিকাই এই শুকাই মোৰো অফিচৰ ব্যস্ততাতে কাপোৰবোৰ আনিবলৈ পাহৰিয়ে থাকো কন্টেন্ট ক্ৰিয়েটৰবোৰৰ এটা মেইন ৰুল থাকে যিকোনো বস্তু ৰেকৰ্ড কৰা তাৰ আগতে কেমেৰা লেন্সটো চাফা কৰি ল'ব লাগে ওকে নাও কেমেৰা চেক মাইক চেক ভিউ চেক সব চেক কৰি লৈছো আৰু যাতে এই ভিউটো বঢ়িয়াকে আহে এতিয়া মই বঢ়িয়াকে টাইম লেপছ এটা লগাই দিছো য'ত আপুনি ডাৱৰখিনিৰো মজা ল'ব পাৰে আৰু মই কেনেকে কাপোৰ সামৰো তাৰো এটা দৃশ্য চাব পাৰে কাপোৰ সামৰাৰ মাজতে দেখিলো কি বতৰ পুৰা ডাৱৰীয়া হৈ আছে এজাক একদম ভালকে আহিব আৰু এতিয়া সেই কাৰণে এই জাক যেন মোৰ কাপোৰৰ ওপৰত নপৰে সেইটো কাৰণে পলাই দিয়াই ভাল আৰু সামৰি অহা কাপোৰবোৰ থবলৈ ৱাৰ্ড্ৰপটো খুলিছিলোহে আৰু দেখিলো খাজানা এটা লুকাই আছে দেখোন এই সিদিনাখন মানে ফ্লিপকাৰ্টৰ পৰা বস্তু এটা অৰ্ডাৰ দিছিলো তাকে বলক দেখাই আছো আপোনালোকক তো প্ৰভুৰ নাম লৈ পেলাই চলিয়ে শুৰু কৰতে হে হৈছে নে টেকনিকেল গৰ্জন নিচিনাকে কেমেৰা চাইছে আনবক্সিং কৰাটো বহুত দিগদাৰ আজি গম পালো পাৰ্চেলটোৱে চাবা নে কেমেৰা এংগেলটো মিলিছে নাই সেইটোৱে চাবা বহুত মুস্কিল হে এই মানে পিলো কভাৰ কেইটামান অৰ্ডাৰ দিছিলো আগৰ কেইটা মানে ফাটি চিঙি অৱস্থা নাই সো 200 আন্ডাৰত 4টা বঢ়িয়া পিলো কভাৰ পাই গলো ফ্ৰম ফ্লিপকাৰ্ট আৰু কোৱালিটিটো বঢ়িয়া আছিল একদম সফট এণ্ড স্মুথ দেখিছেনে ফ্লিপকাৰ্ট বাসীসকল কিমান প্ৰমোচন কৰিছো আপোনাৰ সেইকাৰণে ফিউচাৰ যদি স্পন্সৰ কৰিম বুলি ভাবে একদম সংকোচ নকৰিব আই এম ওপেন টু এভৰিৱান এতিয়া দিয়ক পিছে মই বঢ়িয়াকে পিলো কভাৰ কেইটা লগাই লওঁ আৰু আজি ৰাতি শুই পেলাই বঢ়িয়া লাগিব আৰু দিয়ক পিছে লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই